শ্ৰদ্ধাৰ আমাৰ যুৱক যুৱতীসকল, নলমৰে গজালি উঠেটো আপোনালোকে জানে যে আজি আপোনালোক আমাৰ ভৱিষ্যত, আজি দেশৰ ভৱিষ্যত, আজিৰ যুৱক, আজিৰ যুৱতী, কালিলৈ দেশৰ সুনাগৰিক। আপোনালোকৰ মাজৰ পৰাই কোনোবা ডক্টৰ হ'ব, কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা প্ৰফেচাৰ হ'ব, কোনোবা চৰকাৰী বিষয়া হ'ব, কোনোবা পলিটিচিয়ান হ'ব আৰু বিভিন্ন ধৰণে আপোনালোক প্ৰতিষ্ঠিত হ'ব। আজি ভাৰতবৰ্ষ 130 কোটি জনসাধাৰণৰ এখন বিশাল দেশ। এই দেশখনৰ শক্তিটো হৈছে যুৱশক্তি। 60% যুৱশক্তি আজি আমাৰ ভাৰতবৰ্ষত আছে। 100 জন মানুহৰ ভিতৰত 60 জনে আমাৰ যুৱ। গতিকে এই যুৱশক্তিটোৰ কাৰণে আজি আমি ভাৰতবৰ্ষ বিশ্বৰ ওচৰত মূৰ দাঙি থিয় হ'ব পাৰিছোঁ। সেয়ে মই ভাবিলোঁ যে আমাৰ বহমপুৰ সমষ্টিৰ অন্তৰ্গত যি শিক্ষিত যুৱক যুৱতী আছে, যিসকলে বৰ্তমান বিভিন্ন ডিগ্ৰী কমপ্লিট কৰি ঘৰত বহি আছে, বা যিসকলে পঢ়া শুনা কৰি আছে, বা যিসকলে বিভিন্ন কাৰণত শিক্ষা দীক্ষা বেছি ল'ব নোৱাৰি আজি তেওঁলোকে স্কুল কলেজ এৰি পেলাই এটা যুৱ হিচাপে সমাজত বসবাস কৰি আছে, তেওঁলোকৰ লগত মই কথা পতা এটা চিন্তা কৰি মই বহমপুৰ সমষ্টিৰ বিভিন্ন পঞ্চায়তত গৈ এই যুৱক যুৱতীসকলৰ লগত কথা পাতিছোঁ। আপোনালোকৰ লগতো অলপ কথা পাতিব আহিছোঁ। মই কংগ্ৰেছৰ এজন সদস্য হয়, মই সুৰেশ বৰা, প্ৰদেশ কংগ্ৰেছৰ মই ছেক্ৰেটাৰী হয়। কিন্তু মই আজি আপোনালোকক কংগ্ৰেছৰ কথা ক'বলৈ বা আপোনালোকক কংগ্ৰেছ কৰিবৰ কাৰণে ক'বলৈ মই অহা নাই। মই আপোনালোকৰ লগত কথা পাতিব আহিছোঁ যে আচলতে আমাৰ যুৱক যুৱতীসকলে, আমাৰ ভৱিষ্যত এই ছাত্ৰ ছাত্ৰীসকলেনো আচলতে বিচাৰে কি বা ভাবে কি, এই কথাখিনি আচলতে মই আপোনালোকৰ পৰা জানিবৰ কাৰণেহে মই আহিছোঁ। ক্ষমা বিচাৰিছোঁ যে আপোনালোকক এনেকৈ মাতি আনি এটা আপোনালোকৰ সময় আমি লৈছোঁ, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। আপোনালোকে এনেকৈ আহি সহযোগিতা কৰাৰ কাৰণেও মই আপোনালোকক ধন্যবাদ জনাইছোঁ। এতিয়া কথা হৈছে, আপোনালোকক মই এটা কথা সুধিব বিচাৰিছোঁ, জানিব বিচাৰিছোঁ যে ইয়াত যিমান ল'ৰা ছোৱালী আপোনালোকে পঢ়ি আছে বা পঢ়া কমপ্লিট কৰিলে, নিশ্চয় আপোনালোকে কবিতা পুথি এখন লিখিবৰ কাৰণে বা নিশ্চয় আপোনালোকে এখন উপন্যাস লিখিবৰ কাৰণে পঢ়া নাই। মোৰ ধাৰণা যে ইয়াতে 100% ল'ৰা ছোৱালীয়ে আপোনালোকে পঢ়িছে আপোনালোকৰ জবৰ কাৰণে। এইটো মই ভুল কৈছোঁ নে শুদ্ধ কৈছোঁ? আপোনালোকৰ ফালৰ পৰা মই বিচাৰিছোঁ, শুদ্ধ কৈছোঁ। আপোনালোকে কবিতা পুথি লিখিবৰ কাৰণে পঢ়া নাই বা উপন্যাস লিখিবৰ কাৰণে পঢ়া নাই। ন' ডাউট যে কিবা কাৰণত আপুনি কবিতা পুথি এখন লিখিব পাৰে, এইটো এডিশ্যনেল আপোনাৰ এইম, বা আপুনি উপন্যাস এখন লিখিব পাৰে, এইটো আপোনাৰ এডিশ্যনেল এইম। কিন্তু আপোনাৰ মূল এইমটো হৈছে কি যে আপুনি কোৱালিফিকেশ্যন ল'ব, আপুনি চাৰ্টিফিকেট ল'ব আৰু আপুনি তাৰপিছত আপুনি নিজকে সংস্থাপিত কৰিব। এইটোতো আমাৰ এইম, এইটোৱে আমাৰ এইম। আৰু আমাৰ অভিভাৱকসকলৰ এইম এটাই। মোৰো 2টা ল'ৰা ছোৱালী আছে, ময়ো পঢ়াই আছোঁ, তেওঁলোক তলৰ ক্লাছত আছে এতিয়া। কিন্তু আমাৰো এইম এটাই যে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব। ডাঙৰ মানুহ মানে এই যে ৱেট দাঙে, খলিৰ দৰে সেই ওখ ডাঙৰ গপচ হ'ব, বেছি হেভি ৱেট দাঙিব পাৰিব, সেইটো নহয়। ডাঙৰ মানুহ হ'ব মানে আমাৰ অসমীয়া সমাজত কয় যে মোৰ ল'ৰাটোৰ পঢ়া শুনা কৰাইছোঁ, ডাঙৰ মানুহ সি হ'লে মোৰ মুক্তি হ'ব। ছোৱালীজনীক পঢ়া শুনা কৰাইছোঁ, তাই ডাঙৰ মানুহ হ'লে মোৰ মুক্তি হ'ব, এই মোৰ দুখ দূৰ হ'ব। এনেধৰণে আমাৰ অভিভাৱকে, পেৰেণ্টছে আমাৰ এই কথাবিলাক কয় বা ভাবে, বা আমাৰ সমাজত এই কথাবিলাকেই চলে। এতিয়া কথা হ'ল কি যে আপোনালোকৰ অভিভাৱকে আপোনালোকক বহুত ত্যাগ কৰি, কিছু পৰিয়ালত বহুত ত্যাগ কৰি, কিছু বাৰু মধ্যবিত্ত পৰিয়াল আছে, ধনী শ্ৰেণী আছে, তেওঁলোকৰ বাৰু বৰ বেছি কথাবিলাক গাত নালাগে বা তেওঁলোকৰ বৰ বেছি কষ্ট নহয়। কিন্তু আমাৰ অসমীয়া সমাজত, গাঁও সমাজত এনেকুৱা কিছুমান পৰিয়াল আছে, মানে ইমান বেছি কষ্ট কৰি পঢ়ায় আপুনি ইমাজিন কৰিব নোৱাৰে, ইমাজিন কৰিব নোৱাৰে। আৰু কিছুমান কথা বিলিভো কৰিব নোৱাৰে, বিশ্বাসো কৰিব নোৱাৰে যে সাধু নিচিনা কথা লাগে। গতিকে আমাৰ ইমান কিছুমান ছেক্ৰিফাইচ কৰে আমাৰ মা দেউতাই আমাৰ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে। গতিকে আপোনালোকক মা দেউতাই এইকাৰণেই পঢ়াইছে যে আপুনি ডাঙৰ মানুহ হ'ব। ডাঙৰ মানুহ মানে কথাটো হ'ল কি, আপুনি এটা চাকৰি কৰিব, আৰু চাকৰি কৰি আপুনি সংস্থাপিত হ'ব, আপুনি দৰমহা পাব, আপুনি কণ্টিনিউ আপুনি চেলাৰী পাব,
আৰু তাৰ পৰা আপোনাৰো জীৱনটো ভাল হ'ব আৰু আপুনি বৃদ্ধকালত মা দেউতাকো চাব। এইটো হ'ল আমাৰ মা দেউতাৰ চিন্তা। আৰু আপোনাৰো চিন্তা এইটোৱেই, এই মেট্ৰিকলৈকে বা হায়াৰ ছেকেণ্ডেৰীলৈকে আপোনাৰ ইমান এনেকুৱা চিন্তা নাই। ডিগ্ৰী পোৱাৰ লগে লগে আপুনিও বুজি পোৱা আৰম্ভ হৈছে যে মই কবিতা পুথি লিখিবৰ কাৰণে পঢ়া নাই বা উপন্যাস লিখিবৰ কাৰণে পঢ়া নাই, মোৰ আচলতে গোটেই টাৰ্গেটটো জব। সেইটো আপুনি লাহে লাহে ডিগ্ৰীলৈ অহাৰ লগে লগে বুজি পোৱা আৰম্ভ হৈ গৈছে, হয় নহয়? সেইটোৱে হৈ যায়। এতিয়া কথাটো হৈছে কি, মই এইকাৰণে ক'ব বিচাৰিছোঁ যে যিহেতুকে আমাৰ অভিভাৱক আৰু আপোনালোকৰ সকলোৰে এইমটো এটাই হৈছে যে আপোনাৰ পঢ়া শুনা কৰি চাৰ্টিফিকেট লোৱাৰ পিছত আপোনাৰ টাৰ্গেটটো হৈছে জব বা চাকৰি আপুনি কৰিব বা চাকৰি ল'ব। এইটোৱে হ'ল আমাৰ এইম, আমাৰ এইটো এটা মেইন টাৰ্গেট। এনেকুৱাও কিছুমান পৰিয়াল আছে, শুনক, মই আপোনালোকে জানে, মই ইয়াতে থকা বহুত ষ্টুডেণ্ট হয়তো থাকিব যোনে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে, হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছে। মই মাতিনি হয় ননৈ বাৰগাঁৱতে হওক, মন্দিৰত হওক, মানে তাত হওক, বা আপোনাৰ বৰঘাটত হওক, বা ব্ৰহ্মপুৰৰ শ্বহীদ ভৱনত হওক, বা পুৰণি নাম বাপুজী ভৱনত হওক, বা কঠীয়াতলী মঞ্চত হওক। মই আজি 11 চনৰ পৰা এই লাষ্ট মই 19লৈকে প্ৰায় আজি 10 বছৰ ধৰি মই আপোনাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পোৱা ব্ৰহ্মপুৰৰ ল'ৰা ছোৱালীখিনিক মই সন্মান জনাই আহিছোঁ, এটা তেওঁলোকক প্ৰেৰণা দি আহিছোঁ। আৰু কোনোবা দুখীয়া ল'ৰা ছোৱালী যদি পঢ়া শুনাত অসুবিধা হৈছে, মোৰ তাত গৈছে, মই কিবা এটা সামান্য কিবা এটা দি হ'লেও মই সহায় কৰিছোঁ, কেতিয়াও না মই কোৱা নাই। আৰু এইবাৰ ক'ভিডৰ কাৰণে, পেণ্ডামিক ছিটুৱেশ্যন কাৰণে, কৰোণা ভাইৰাছৰ কাৰণে যোনে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পাইছে, আমি ড'ৰ টু ড'ৰ ঘৰে ঘৰে গৈ আমি আপোনালোকক আমি সন্মান জনাইছোঁ। আপোনালোকৰ ইয়াতো হৈছে, কৰা হৈছে। গতিকে আমি এই প্ৰচেষ্টাটো আমি ৰাখিছোঁ যে ঠিক আছে, আমি যদি তেনেকুৱা কৰিলে তেওঁলোকক অকণ মেট্ৰিকৰ ষ্টুডেণ্টে এনকাৰেজমেণ্ট পায়, তেওঁলোকে ভাবে আকৌ হায়াৰ ছেকেণ্ডেৰীটো মই ভাল ৰিজাল্ট কৰিম, এনেধৰণৰ আমি এটা প্ৰচেছ চলাই আছোঁ। এইটো কোনো আমাৰ ইলেকশ্যন বা মানে পলিটিকেল ৰিলেটেড নহয়, আমি কৰি আছোঁ। আমাৰ এনেকুৱা কিছুমান পৰিয়াল আছে গাঁও সমাজত, মই দেখিছোঁ, লগ পাইছোঁ, যে ছোৱালীজনী স্কুলৰ পৰা আহিছে, কলেজৰ পৰা আহিছে, বা ল'ৰাটো স্কুলৰ পৰা আহিছে, কলেজৰ পৰা আহিছে, আহি পেলাই কৈছে যে মই কালিলৈ ক্লাছত নাযাওঁ। কিয়? মাকক আহি কৈছে যে কালিলৈ মই ক্লাছত নাযাওঁ, যে মোৰ আমুক বুকখন, মোৰ আমুক কিতাপখন নোহোৱাৰ কাৰণে আজি প্ৰফেচাৰে বা আজি স্কুলে মানে মাষ্টৰে মোক ৱাৰ্ণিং কৰিছে যে অহাকালি লৈ নগ'লে মোক বাহিৰত খাৰা কৰি থ'ব বা ক্লাছৰ পৰা উলিয়াই থ'ব। মাকৰ লাগিল সমস্যা, কাৰণ অভাৱীয়া মানুহ, এতিয়া ঘৰত মানে চলিবলৈ পইচা নাই। তাৰপিছত কি হ'ল যে মাকে চালে টকা 100 আছে, ইফালে ঘৰত চাউলো নাই। এতিয়া কিতাপখনৰ দাম কিমান? 90 টকা। এতিয়া মাকে চিন্তা কৰিছে যে চাউল আনিম নে কিতাপ আনিম, চাউল আনিম নে কিতাপ আনিম, চাউল আনিম, কিতাপ আনিম। লাষ্টত কি কৰিলে, মানুহগৰাকীয়ে গৈ নৈৰ পৰা কিতাপখন লৈ আহিলে, চাউল নানিলে। ভাল কৰিছোঁ, মই চেলুট কৰিছোঁ। যিগৰাকী মাকে কিতাপখন আনিছে, চাউল নানি, মই চেলুট কৰিছোঁ। আৰু সেইদিনা হয়তো মানুহ ঘৰত মানে ল'ৰা ছোৱালী দুটা আৰু স্বামীক খুৱাই পেলাই মানুহগৰাকীয়ে পেটৰ অসুখ বুলি কৈ পানী খাই ৰাতিটো শুই থাকিলে, এনেকৈও কাৰোবাক পঢ়াইছে। তো এই গোটেই যে হাতে খুতৰে মই ক'লোঁ যে আমি আপোনালোকে, আৰু পঢ়াও কষ্ট আছে দেই, বহুত কষ্ট আছে। নপঢ়াকেইটাইতো পূৰা ৰাস চাই, পূৰা আপোনাৰ ভাওনা চাই পূৰা কিৰিলি মাৰি আছে। আৰু যোনে পঢ়িছে, বহুত পঢ়াও ইমান ইজি নহয়, মই জানো, পঢ়া বহুত কষ্ট, ছেক্ৰিফাইচ আছে। মই সেইকাৰণে অলপ কোৱালিফাইড ল'ৰা ছোৱালীক অলপ ভিতৰি চেলুট কৰোঁ। মানে কিয় চেলুট কৰোঁ? মই বুজি পাওঁ যে এই 18 ঘণ্টা পঢ়াটো বা 16 ঘণ্টা 12 ঘণ্টা পঢ়াটো ইমান ইজি নহয়। গতিকে এইটো ছেক্ৰিফাইচ আছে। গতিকে ইমান কষ্ট কৰিও আপোনালোকে পঢ়িছে বা আপোনালোকক ইমান কষ্ট কৰি পঢ়াইছে, ৰিজাল্টটো কি হৈছে? আপোনালোকৰ ঘৰত আহিছে এখন BA চাৰ্টিফিকেট, মাষ্টাৰ ডিগ্ৰী চাৰ্টিফিকেট, হায়াৰ ছেকেণ্ডেৰী এখন চাৰ্টিফিকেট। তাৰ বাহিৰে আমাৰ ইয়াত আৰু কিবা আহিছেনে? আপোনালোকে কিবা বুজি পাইছেনে? কিবা আৰু তাৰ বাহিৰে আমাৰ ইয়াত আহিছে নেকি? নাই। লাষ্ট এটা মই জেনেৰেশ্যনৰ কথা কওঁ, চাৰ্টিফিকেটবিলাক আনি বিভিন্ন ইণ্টাৰভিউ দিলে। আজি 15-20 বছৰ 30 বছৰৰ ভিতৰত বিভিন্ন ইণ্টাৰভিউ দিলে। লাষ্টত ছোৱালী যদি হৈছে তাইক বিয়া দি দিলে, কাৰণ ছোৱালী এটা বয়স আছে, বয়সৰ ভিতৰত মাক বাপেকৰ চাকৰিটোতকৈও লাষ্টলি যে তাইক বিয়া দিব লাগিব, নহ'লে অসুবিধা আছে। ছোৱালী বিয়া দিলে, ল'ৰাও বিয়া পাতি দিলে। ছোৱালী গৈ ঘৰত মানে কিটচেনত সোমাই গ'লগৈ, এঘৰত গৈ 2টা ল'ৰা ছোৱালী মাক হ'ল। আৰু ল'ৰাই গৈ লাষ্টত দোকান এখন খুলিলে, বেচা বিক্ৰী হওক নহওক তাৰো চাৰ্টিফিকেট বৰবাদ হ'ল। এইটোৱে আমাৰ ইয়াত হৈ আছে, তাৰ বাহিৰেতো বেলেগ একো হোৱা মই দেখা নাই। আপোনালোকে যদি বেলেগ দেখিছে, মই কিন্তু দেখা নাই। আমাৰ ইয়াত এইটোৱে হৈ আছে, আমাৰ ইয়াত পাৰ্টিকুলাৰলি এইটোৱে হৈ আছে। আপোনালোকে কওক, আপোনালোকৰ যিটো অঞ্চল, নিজৰ অঞ্চলটোৰ কথা কৈছোঁ, গোটেই পঞ্চায়তটো হয়তো আপোনালোকে নাজানিব পাৰে, মই ব্ৰহ্মপুৰৰ কথাই নকওঁৱেই, গোটেই সমষ্টিটোৰ মই কথা নকওঁ। আপোনালোকৰ আপোনাৰ নেইবাৰ্ছৰ ক্ষেত্ৰত চাওক, নিয়েৰেষ্ট আপুনি চাওক, উইদিন 20 years
আপোনালোকৰ ইয়াত কোনোবাই জব পাইছে নেকি? নাথিং, পোৱা নাই। কোনোবাই কোম্পানীত গৈছে, ক'ৰবাত গৈছে, খুব লাক আৰু মেৰিটত কোনোবা 1%তে জব এটা পাইছে। 1%। টেটৰ চাকৰিকেইটা বাহিৰে এইটো মেৰিটত পাইছে। তাৰ বাহিৰে আৰু আমাৰ মানে 1%এ মেৰিটত আৰু লাকত পাইছে, বাকী 99%ৰ আমাৰ কোনো জব নাই, চাৰ্টিফিকেট বহুত গোট খাই গ'ল। আনন্দৰাম বৰুৱাই প্ৰথম মেট্ৰিক পাছ কৰিছিলে, বঁটা দিছে। তেখেতসকলৰ দিনত 15 কিলোমিটাৰ আঁতৰত এটাই মেট্ৰিকত পাছ কৰে, ধনিয়ামৰ নাতিনীয়েকে মেট্ৰিক পাছ কৰিছেও, এনেকুৱা আছিলে। আমি যেতিয়া মেট্ৰিক দিছিলোঁ 5 কিলোমিটাৰ ভিতৰত মানে ফাৰ্ষ্ট ডিভিজন ওলাইছিলে। আপোনালোকে মেট্ৰিক দিয়াৰ লগে লগে 1600 মেট্ৰিক পাছত মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ব্ৰহ্মপুৰৰ মই লিষ্ট কালেক্ট কৰিছোঁ। হায়াৰ ছেকেণ্ডেৰীত মই 1400-1200 মানে ব্ৰহ্মপুৰ সমষ্টিত লিষ্ট কালেক্ট কৰিছোঁ। গতিকে মেধাটো বাঢ়ি গৈছে। কিয় হৈছে? মাক বাপেক কনচিয়াছ হৈছে, গাৰ্জেন খুব কনচিয়াছ হৈছে, ল'ৰা ছোৱালীক পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিছে, অল ছেক্ৰিফাইচ কৰি ল'ৰা ছোৱালীক আগবাঢ়িছে। ল'ৰা ছোৱালীয়েও বুজি পাইছে, ল'ৰা ছোৱালীয়েও বেছি কম্পিটিটিভ মাইণ্ড এটা লৈ পেলাই তেওঁলোকেও এটা কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ কাষৰ ঘৰত যিহেতু ভাল ৰিজাল্ট হৈছে, আমাৰো হ'ব লাগিব। গুড, এইটো পজিটিভ চাইন এটা। কিন্তু ইফালে গৈতো এটা জেগাত আমি চবেই মানে চাৰেণ্ডাৰ কৰি দিছোঁনে নাই? যে আমি চাৰ্টিফিকেটবিলাক চব আনি দিলোঁ, এই চাউল নিকিনি পেলাই 90 টকা দি কিতাপ কিনাও হৈ গ'ল, কিন্তু এজেগাত গৈ আমি থাকি গ'লোঁ। এই সমস্যাটোৰ কিবা উত্তৰ আছে নেকি আপোনালোকৰ হাতত? মই এই কথাখিনি পাতিবৰ কাৰণে আপোনালোকক মাতিছিলোঁ। আৰু মই অভিভাৱক আজি মতা নাছিলোঁ, কিন্তু অভিভাৱক 2-4 আহিছে। যদি কিবা মোৰ কথাত আপোনাৰ ভুল হয়, ক্ষমা বিচাৰিছোঁ। আগে জাতকোত ঘাই আপোনালোকেই। গতিকে এই কথাখিনি মই আপোনালোকৰ লগত আজি ষ্টুডেণ্টখিনিৰ লগত মই পাতিব বিচাৰিছোঁ। আপোনালোকক মই কৈছোঁ শুনক, মই আপোনালোকক এটা কথা কৈছোঁ শুনক। আপোনালোক সকলোৰে যে জব হ'ব, মানে আপোনালোকে চৰকাৰী চাকৰি পাব, কিবা হ'ব, এইটো নাই। কিন্তু পাৰ্চেণ্টেজ বেচিছততো বহুত মানুহে আপোনালোকে কিবা পোৱাৰ চান্স আছে, নিশ্চয় আছে। চাওক, আজি মই আপোনালোকক এটা কথা কৈছোঁ যে আপোনালোকে যেনেকৈ এটা হাতে লিখিছে, আজি ব্ৰহ্মপুৰত আমি কি কৰিব লাগিব মই কওঁ শুনক। আপোনালোকে পৰীক্ষা বহীত যেনেকৈ এটা হাতে লিখিছে, চাৰ্টিফিকেটখন আনিছে, MA পাছ, BA পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেটখন এটা হাতে লিখি আনিছে, এটা হাতে আপোনালোকে এতিয়া কি কৰিব লাগিব জানেনে? আপোনালোকৰ ভৱিষ্যতটো আপোনালোকে নিজে তৈয়াৰ কৰিব লাগিব, এটা হাতে তৈয়াৰ কৰিব লাগিব। আপোনালোকে কেনেকৈ কৰিব? আপোনালোকে সৰু হৈ থকা নাই, একদম আপোনাক মেচিয়ৰ্ড হৈ গ'ল। এতিয়া আপোনালোক সৰু হৈ থকা নাই, মেচিয়ৰ্ড হৈ গ'ল। মই কৈছোঁ আপোনালোকে ইটো হাতে আপোনালোকৰ ভৱিষ্যত নিজে গঢ়িব লাগিব। পেৰেণ্টছৰ কাৰণে ৱেইট কৰি থাকিলে এতিয়া নহ'ব। পেৰেণ্টছে এটা বেলেগ ট্ৰেকত চলি আছে, তেওঁলোক এটা জেগালৈকে শুদ্ধ আৰু এজেগাত গৈ ভুল, সেইটো মই আপোনালোকক কৈ আছোঁ। গতিকে এতিয়া মই আপোনালোকক ৰিকুৱেষ্ট কৰিব আহিছোঁ যে আপোনালোকে এটা হাতে লিখক, চাৰ্টিফিকেট আনক, আৰু এটা হাতে আপোনালোকে নিজৰ ভাগ্যটো নিয়ন্ত্ৰণ কৰাটো আপোনালোকে নিজে তৈয়াৰ কৰি লওক। কেনেকৈ এটা হাতে পাৰিব মই কওঁ শুনক। আজি গোটেই অসমৰ ব্যৱস্থাটোত, আজি ভাৰতবৰ্ষৰ ব্যৱস্থাটোত, মই ভাৰতৰ কথাটো বিশেষকৈ নকওঁ, মই অসমৰ ব্যৱস্থাটোত কৈছোঁ যে চৰকাৰী যদি চাকৰি ল'বলগীয়া হয়, তেতিয়াহ'লে 99% জবত আপোনালোকক আজিকালি বেকিং লাগে, হয়নে নহয় কওক? বেকিং মানে কি? বেকিং এইটো কিৱৰ্ড। তাৰমানে আপোনাৰ ইণ্টাৰভিউ দিয়াৰ পিছত আপোনাৰ নামটো সিলেকশ্যন লিষ্টখনত আপোনাৰ নামটো যোনে আনি দিব পাৰে, সেই মানুহজনকে বেকিং বুলি কোৱা হয়। আৰু গতিকে আপোনালোকে পাণ দোকানত এটা কথা কয় যে বুজিছা, ইণ্টাৰভিউ দিলোঁ, আপোনালোকৰ লেংগুৱেজটো কৈছোঁ ডেকাহঁতৰ, যে ইণ্টাৰভিউ দিলোঁ কিন্তু বেকিং নাই, মই নাপালোঁ, আমুকৰ হ'ল, সি মোতকৈ মেৰিটতো বেয়া আছিল, কিন্তু তাৰ বেকিং আছিলে, পাই গ'ল, হয় নহয়? কয় নকয়? এইটো ডিছকাছ, ইউথৰ মাজত ডিছকাছ, হয় নহয়? বেকিং কোন? কোনোবা গেলামালৰ দোকানী নাই সমবায় এজেণ্ট? এই বেকিংটো হৈছে MLA। এই বেকিং মানুহটোৰ নাম হৈছে MLA। আপোনালোকক বেকিং দিয়া মানুহজন হ'ব লাগিব MLA জনে বেকিং দিব পাৰে। কিমান পাৰ্চেণ্ট পাৰিব এইটো বেলেগ কথা, কিন্তু বেকিং দিব তেওঁ পাৰে। কাৰণ যিহেতুকে গভৰ্ণমেণ্টখনত তেওঁ এটা আধিপত্য থাকে, তেওঁ সেই গভৰ্ণমেণ্টখনৰ লগত ৰিলেটেড থাকে। গতিকে যিখিনি চিলেক্টেড কৰা মানুহ, সেইখিনি মানুহৰ ওচৰত তেওঁ যদি এটা ৰিকুৱেষ্ট কৰে যে এইটো ল'ৰা, এজনী ছোৱালীক অকণমান চাব লাগে, মই ভাবোঁ যে তেনেকৈ তেওঁলোকৰ নামবিলাক অহাত সুবিধা হয়। এতিয়া কথাটো হৈছে কি, যে আমাৰ ইয়াত যিজন বিধায়ক আছে, উইদিন 30 yearsত আপোনালোকে বেকিং হৈ পেলাই তেওঁ কাক কৰি দিছে আপোনালোকে লিষ্টখন চাওক, বা লাষ্টলি যদি আপুনি 20 yearsত বা 15 yearsত বা লাষ্ট এই 4.5 বছৰত কোনটো মানুহৰ বেকিঙত কোনটো কাম হৈছে আপোনালোকে চাওক, আপোনালোকে দেখিব উত্তৰটো জিৰ'। কিন্তু ইলেকশ্যনটো আহিলে বিৰাট নাচে, আপোনালোকে বেনৰ আগত নাচে, ফূৰ্তি কৰে, জিন্দাবাদ কয়, কিবা কয়, উত্তৰটো কিন্তু বিগ জিৰ' এটা হৈ আছে। কিন্তু মই আজি আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে ভোট দিলে চাকৰি পায়,
ভোট দিলে দলং পায়, ভোট দিলে হস্পিটাল পায়, ভোট দিলে ৰাস্তা পায়, ভোট দিলে মন্দিৰ পায়, ভোট দিলে নামঘৰ পায়, ভোট দিলে বহু ধৰণৰ সুবিধা পায়। ক'ত পায়? জালুকবাৰীত পায়। ক'ত পায়? জালুকবাৰীত পায়। ক'ত পায়? চামগুৰিত পায়। ক'ত পায়? কলিয়াবৰত পায়। কোনে দিয়ে? জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়ে, চামগুৰিত ৰকিবুল হুছেইন ডাঙৰীয়াই দিয়ে, কলিয়াবৰত কেশৱ মহন্ত ডাঙৰীয়াই দিয়ে। মই তিনিজন মানুহৰ কথা ক'লোঁ, তিনিটা বেলেগ বেলেগ পলিটিকেল পাৰ্টিৰ কথা ক'লোঁ, চাই লওক। জালুকবাৰীত বিজেপিয়ে দিয়ে, চামগুৰিত কংগ্ৰেছে দিয়ে আৰু কলিয়াবৰত এজিপিয়ে দিয়ে। মই ক'ব গৈছোঁ পাৰ্টি মোটামুটি ঠিকেই থাকে। এই যিজন মানুহ চিলেক্ট কৰোঁ, এই মানুহজনৰ কাম কৰা মন থাকিব লাগিব, ৰসিক হ'ব লাগিব, মানুহজনৰ আপোনাৰ মোৰ দুখত দুখী হোৱা কেপাচিটি বা মেণ্টেলিটি থকা মানুহ হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কংগ্ৰেছত থাকোঁতেও জালুকবাৰী বনাইছে ধুনীয়াকৈ, বিজেপিত গৈও ধুনীয়াকৈ বনাইছে। 15 বছৰ ৰকিবুল হুছেইন ডাঙৰীয়াই কংগ্ৰেছত থাকি চামগুৰি খুব সুন্দৰকৈ বনাইছে আৰু কেশৱ মহন্ত ডাঙৰীয়া আজি 20 বছৰ এজিপিত থাকি কলিয়াবৰ ধুনীয়াকৈ বনাইছে। তাৰমানে তিনিওটা চিম্বলেই মই দেখিছোঁ কাম কৰিছে। কথাটো বুজা হৈছেনে? কথাটো চিম্বলৰ নহয়, চিম্বলেতো কাম নকৰে, মানুহৰ ব্ৰেইনটোৱে কৰিব, মানুহটোৱে কৰিব, মানুহটোৰ মুখখনে কৰিব, হাতটোৱে কৰিব, কলমটোৱে কৰিব। গতিকে আপোনালোকৰ পেৰেণ্টছে এনেকুৱা এটা মানে পেৰালাইচিছ হোৱা মানুহ মানে কৰাই দিছে, যিটো মানুহে একো কথা নকয়, মাত্ৰ আপোনালোকৰ মা দেউতাক এটাই লাগে, 5 বছৰৰ পিছত ছবিখন দেখাৰ লগে লগে পাৰ পৰি হৈ ঘোষাটো গায় আৰু ধূপকিডাল ঘূৰাই যে ভগৱান ঘৰতে আহিল, সাক্ষাৎ দামোদৰ, গতিকে বইচ থাপ্পা মাৰি দিলে আপোনাৰ ভৱিষ্যত শেষ, আপোনাৰ ভৱিষ্যত শেষ। ইয়াত যদি মই ক'ৰবাত ভুল কৈছোঁ, কোনোবা এজন ডেকা বা কোনোবা এগৰাকী ছোৱালী বা গাভৰুৱে মোক উঠি কওক যে আপুনি ভুল কৈছে। ভোট দিলে মানুহে চাকৰি পায়, ভোট দিলে ৰাস্তা পায়, দলং পায়। ক'ত এইবিলাক হৈ আছে? এইবিলাক জালুকবাৰীত হৈ আছে, চামগুৰিত হৈ আছে, কলিয়াবৰত হৈ আছে। আমি কি পাইছোঁ? আমি কি পাইছোঁ আপোনালোকে কওক? কথা নাই, বতৰা নাই। 35টা বছৰ আমি এটা ব্ৰেণ্ড লৈ চলি আছোঁ। ঠিক আছে, 35টা কি 75 বছৰ আমি চলিম, কথা নাই, 70 বছৰ চলিম। যদি তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ দৰে, কেশৱ মহন্ত ডাঙৰীয়াৰ দৰে কাম কৰিলে হ'লে ক'বলগীয়া নাছিল। কিবা কৰিছে, কিবা পাইছে আপোনালোকে? গতিকে এই কথাখিনিকে মই ক'বলৈ আপোনালোকক ইয়ালৈ মাতি আনিছোঁ। এতিয়া আপোনালোকে পঢ়া শুনা যেনেকৈ কৰিছে, এটা হাতেৰে লিখিছে বহীত, এটা হাতেৰে আপোনালোকে আগন্তুক নিৰ্বাচনত আপোনালোকৰ মন পচন্দৰ, আপোনালোকে ইজিলি লগ পাব পৰা, আপোনালোকে যাক আপোনালোকে দাদা বুলি মাতিব পাৰে, যাক আপোনালোকে ক্ল'জলি কথা পাতিব পাৰে, আপোনালোকে যাক লগ পাবলৈ কোনো মেডিয়েটৰ নালাগে, আপোনালোকে যাক লৈ আপোনালোকৰ ফিউচাৰটো গৈ পাৰে। কাৰণ আজি আপুনি আণ্ডাৰ 25 ইয়াৰ্ছ, আপুনি আৰু জীয়াই থাকিব 50 বছৰ। গতিকে গোটেই জীৱনটো আপুনি এটা ছেটেলমেণ্ট কৰি পেলাই এটা ধুনীয়া এটা ৰাস্তাত নিবলৈ আপুনি এজন মানুহ আপুনি তৈয়াৰ কৰি লওক। কাৰণ আপোনাৰ মা দেউতাই কিন্তু সেই মানুহজন তৈয়াৰ কৰাৰ ক্ষেত্ৰত আপোনাক সহায় নকৰে। এইবাৰ আপুনি আপোনাৰ মা দেউতাক বুজাওক, কাকাক বুজাওক, আইতাক বুজাওক যে তোমালোকে বহুত কিবা কৰিলা, আমি মানি লৈছোঁ, এইবাৰ তোমালোক আমাৰ মতে চলা, আৰু তেওঁলোকক আপোনালোকে গাইড দিবলৈ বা তেওঁলোকক আপোনালোকৰ লাইনত আপোনালোকৰ চিন্তা চৰ্চাত নিবলৈ আপোনালোকে এইবাৰ আৰম্ভ কৰক। এইটোকে মই আপোনালোকক আচলতে ৰিকুৱেষ্ট কৰিবলৈ মই মাতি আনিছিলোঁ। আৰু মোৰ বোধেৰে মই খুব চিন্তা চৰ্চা কৰি কথাখিনি কৈছোঁ। মই ভাবিছোঁ যে মই আপোনালোকক কোৱা কথাখিনি প্ৰায় শুদ্ধ হৈছে বুলি মই ভাবিছোঁ। গতিকে আপোনালোকক এই কথাখিনিকে ক'বলৈ মই আপোনালোকক মাতি আনিছোঁ। আৰু কথা হৈছে যে আমাৰ বিপদত আমি মানুহজন লগ পাব লাগিব, নেতাজন। সেইকাৰণে আচলতে পঠোৱা হয়। MLA কোন, MLA কি, কিয় ভোট দিওঁ, এই গোটেই প্ৰক্ৰিয়াটো অকণমান পিছলৈ যদি মই কওঁ যে আমাৰ গোটেই ভাৰতবৰ্ষখন ৰজা মহাৰাজাই পৰিচালনা কৰিছিলে। ইয়াত তেনেকুৱা ইলেকশ্যন প্ৰক্ৰিয়া নাছিল। ইয়াত ৰজা আছিলে, ৰজাসকলে পৰিচালনা কৰিছিল। 1600 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী নামে এটা ব্ৰিটিছৰ দল ইয়াত বেপাৰ কৰিবলৈ আহিল। আৰু আমাৰ ৰজাবিলাকৰ মাজত যি কাজিয়া দেখা পাই তেওঁলোকে ইয়াত শাসন কৰিবলৈ আৰম্ভ কৰিলে। আৰু শাসন কৰিবলৈ আৰম্ভ কৰি গোটেই ৰজাবিলাক ক্ষমতাচ্যুত কৰিলে ব্ৰিটিছে, কৰি পেলাই ইয়াতে ৰাজত্ব কৰিলে। আৰু সেইটোকে দেখি সেই সময়ৰ ভাৰতীয় নাগৰিকসকলে চিন্তা কৰিলে যে ব্ৰিটিছক ইয়াৰ পৰা খেদিব লাগিব, কাৰণ ব্ৰিটিছে অত্যাচাৰ কৰিছিল সেই সময়ত আমাৰ মানুহক। আমি বুৰঞ্জীৰ পৰা জানিছোঁ, আমি দেখিছোঁ, কিতাপত পাইছোঁ যে ব্ৰিটিছ খেদিব লাগে, সেই চিন্তা কৰিছিল। আজিৰ পৰা 135 বছৰ আগতে 1885 চনৰ 28 ডিচেম্বৰত কংগ্ৰেছ নামৰ এটা সংগঠন হৈছিল। আৰু সেই কংগ্ৰেছে যুঁজি
কংগ্ৰেছ যুঁজি বিভিন্নজন কংগ্ৰেছৰ সভাপতি হৈছিল মহাত্মা গান্ধী এই কংগ্ৰেছৰ সভাপতি হৈছিল আৰু মহাত্মা গান্ধী হোৱাৰ পিছত খুব স্পীড হৈছিলে খুব মানে জংগী হৈছিলে আন্দোলনটো হোৱাৰ পিছত 1942 চনত কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলন হৈছিল ডু এণ্ড ডাই শ্লোগান লৈ গোটেই ভাৰতীয় মানুহ জঁপিয়াই পৰিছিল আমাৰ ব্ৰহ্মপুৰতো মানুহ জঁপিয়াইছিলে এই আন্দোলনত সহযোগিতা কৰিছিলে 4জন শ্বহীদ হৈছিল ঠগীসুদ বলুসুদ লক্ষী হাজৰিকা আৰু ভোগেশ্বৰী ফুকননী 1942 চনৰ 18 ছেপ্টেম্বৰত আমাৰ 4জন শ্বহীদ হৈছিল আমি এই শ্বহীদৰ আমি মানে পবিত্ৰ ভূমিৰ এটা অঞ্চলৰ আমি ভোটাৰ এই কংগ্ৰেছে আমাক স্বাধীনতা আনি দিলে আৰু তাৰ পিছতে আমাৰ চিন্তা কৰিলে যেহেতুকে দেশখন ৰজা মহাৰাজাই চলাই আছিল এতিয়া ব্ৰিটিছ যাবগৈ আমি কেনেকৈ চলাম তেতিয়া বিভিন্ন দেশৰ সংবিধানসমূহ বা দাঁতিকাষৰীয়া দেশবিলাক কেনেকৈ চলিছে চোৱা চিতা কৰি বিভিন্ন দেশৰ নিয়ম নীতিবিলাক চাই মেলি সংবিধানবিলাক চাই মেলি আমাৰ এখন সংবিধান কৰিলে যে ইয়াত গণতান্ত্ৰিক প্ৰক্ৰিয়া হ'ব যে 5 বছৰৰ মূৰত ৰাজ্যত ইলেকশ্যন হ'ব 5 বছৰৰ পিছত কেন্দ্ৰত ইলেকশ্যন হ'ব কেইবাটাও পলিটিকেল পাৰ্টি থাকিব সবৰে নীতি আদৰ্শবিলাক বেলেগ বেলেগ থাকিব আৰু ৰাইজৰ আগত গৈ কেণ্ডিডেটসকলে ক'ব তেওঁলোকৰ নীতি আদৰ্শৰ কথা ৰাইজে ভোট দিব যিটো দলে যিটো পাৰ্টিৰ বেছি সংখ্যক MLA পাব তেওঁলোকে চৰকাৰ কৰিব যিটো পাৰ্টিৰ বেছি সংখ্যক সাংসদ পাব তেওঁলোকে কেন্দ্ৰত চৰকাৰ কৰিব আৰু এই 5 বছৰৰ কাৰণে সেই MLA জনে 5 বছৰৰ কাৰণে সাংসদজনে চৰকাৰৰ পক্ষৰ পৰা বিভিন্ন আঁচনি আনি আমাৰ অঞ্চলৰ ৰাইজক দিব ৰাইজৰ সুখত সুখী হ'ব ৰাইজৰ দুখত দুখী হ'ব এইটোৱে হৈছে MLA এইটোৱে হৈছে MP এতিয়া কথাটো হ'ল কি হাতিয়া আহি বৰাবৰ ধান খাই আছে নে টৰ্চলাইট পাইছোঁ নে ফটকা পাইছোঁ নে তাঁৰ কাটা পাইছোঁ পানী আহি প্ৰতিটো মুহূৰ্ততে ধাক্কা মাৰি আছে বেৰত নে আজিলৈকে 35 বছৰে মানে বোলে নহয় মাথাউৰিটো বনিছে কিন্তু ভাঙি আছে নে বনা কিবা উদাহৰণ আছে নেকি পানীটো প্ৰতি বছৰে আহি আছে পিছফালে লাগি আছে মইতো আহোঁৱেই সেইদিনা গৰু দানা দি থৈ গৈছোঁ গৰু পথাৰলৈ নিব নোৱাৰে চব চাইডে পানী হ'ল মই চকুৰি গান গৰু দানা কিনিবলৈ পইচা দি থৈ গৈছোঁ মই এইবাৰ পানী গতিকে এই কথাবিলাক শুনক নেতাজন মানে ধূপ ঘূৰাবলৈ নে নেতাজনে মানুহৰ সহায়ৰ কাৰণে আপোনালোকে চিন্তা কৰক আজি যদি আপোনাৰ মোৰ বিপদত আপোনাৰ মোৰ সমস্যাত নেতাজন নাথাকে তেতিয়াহ'লে আমাৰ তেওঁক ৰখাই কি লাভ আছে আপুনি কওক কথাটো গতিকে এই কথাবিলাক আপোনালোকে হৃদয়ঙ্গম কৰিব চাওক মই আজি মোৰ নিজৰ কথা কোৱা নিচিনা হ'ব আপোনালোকৰ ইয়াত কাৰোবাৰ মানুহ যদি ঢুকাইছে মই আহি মাত দিছোঁ কোনোবা ছিনিয়ৰ যদি চিটিজেন বেমাৰ হৈ পৰিছে মই গৈ খবৰ কৰিছোঁ মোৰ ঘৰত যদি কোনোবা গৈছে মই কেতিয়াও বিমুখ কৰা নাই মই আপোনালোকক কৈছোঁৱে যে মই আপোনালোকৰ পঢ়া শুনা ল'ৰা ছোৱালীক মই এনকাৰেজমেণ্ট কৰিছোঁ ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীক আপোনালোকে এটা অনুষ্ঠান পাতিছে কালচাৰ এটা জীয়াই ৰাখিব বিচাৰিছে আজি কি হৈছে এই কালচাৰবিলাকৰ যোগেদি আমাৰ ইউনিটি হয় কালচাৰবিলাকৰ যোগেদি আমাৰ ফিজিকটো আমাৰ স্বাস্থ্যটো চাওক আজি মানুহে জিমত গৈ মাহে কিমান পইচা দি পেলাই জিমত আপোনাৰ এক্সাৰচাইজ কৰিছে বডিটো ঠিক ৰাখিবৰ কাৰণে কৰোণাৰ কাৰণে ডক্টৰে মেইন ট্ৰিটমেণ্ট দিছে যে ইমিউনিটিটো বঢ়াই ৰাখিব লাগে মানে কষ্ট কৰিব লাগে চুৱেটিং হ'ব লাগে ঘামিব লাগে আৰু মানে তেতিয়া বডিটোৰ ইমিউনিটিটো থাকিব ইমিউনিটিটো ষ্ট্ৰং যাৰ হ'ব তাক কৰোণাই নাপাব এইবিলাক কথাৰ কাৰণে আগৰ পৰাই আমাৰ কিবা কিনি আমাৰ পূৰ্বপুৰুষে পাতি আহিছে য'ত গোপিয়ে নচাৰ পিছত একেবাৰে এমাহ হ'লে ইমিউনিটি একদম ঠিক হৈ থাকিব কাৰণ আপোনাৰ যিটো নাচ মাৰিব বায়নে যিটো খোল বজাব তেওঁৰ 2 মাহ হ'লে ইমিউনিটি একদম ষ্ট্ৰং হৈ থাকিব এইবিলাক হ'ল নেচাৰেল কিছুমান কথা গৈ পেলাই এতিয়া আমাৰ মানে হেৰিয়ালৈ আহিছে গতিকে এই যে গোটেই আমাৰ ইউনিটি হ'ল ৰাসখন পতাৰ লগে লগে আমাৰ যে ল'ৰা ছোৱালীয়ে নিজৰো প্ৰতিভা প্ৰকাশ কৰিলে ইফালৰ পৰা যদি মই কওঁ যে মানে এক্সাৰচাইজো হ'ল এই গোটেই কথাখিনি যে হ'ল এই ৰাসখনত পাতিবলৈতো এটা খৰচা আছে আমাৰ তে ৰাসখনত পাতিবলৈ খৰচা এটা জানো ৰাইজে যিমান পাৰে কৰিলে কিন্তু আমাৰ কোনোবা এনেকুৱা বিশেষ মানুহে কিবা এটা জানো দি পেলাই সহায় কৰা দায়িত্ব কৰ্তব্য নাই জানো তে আছে বিহু এখন ল'ৰাহঁতে পাতিছে তাত কিবা এটা দায়িত্ব কৰ্তব্য নাই আছে সুৰেশ বৰা আছে 10,000 দিবা বিহু নাচনি আহিব নাচিব আৰু বাকীখিনি কাম আমি তিল পিঠাতে কৰি থৈ দিম বাকী সুৰেশ বৰাক দৰকাৰ নাই সেইটোৱে হৈ আছে অনুষ্ঠানৰ কাৰণে বৰাক মাতা তাৰপিছত আৰু বৰাক নালাগে এইবিলাক মানে উচিত হোৱা নাই আমাৰ অসমীয়া কালচাৰত এইবিলাক নাথাকে আমাৰ অসমীয়া কালচাৰত এইবিলাক নহয় এইটো ভুল হৈছে মই ভাবোঁ ভুল হৈছে মানে আচলতে যদি গ্ৰহণ নকৰে একেবাৰে নকৰিব লাগে কিন্তু হেৰি কৰিব নালাগে না যি নহওক এই গোটেই কথাখিনি মই আপোনালোকক ক'ব বিচাৰিছোঁ গতিকে গোটেই কথাখিনি মই যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিছোঁ নিশ্চয় আপোনালোকেও বুজি পাইছে মই সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ কাৰণে নহয়
আপোনালোকৰ ফিউচাৰৰ কাৰণে কাৰণ ইমান ল'ৰা ছোৱালী আপোনাৰ ইমান ধুনীয়াকৈ পাছ কৰিছে ইমান মাৰ্কছ আপোনালোকে পাইছে আপুনি ভাবিব নোৱাৰি এই ল'ৰা ছোৱালীবিলাক গৈ এটা জেগাত কিন্তু ৰখি গৈছেগৈ চাৰ্টিফিকেটবিলাক আনি ঘৰত ৰাখিছে তাৰপিছত একো নাই গতিকে আপোনালোকৰ যদি চেঞ্জিং আহিবলৈ হয় সেটেলমেণ্ট হ'বলৈ হয় আপোনালোকে এংগেজমেণ্ট হ'বলৈ হয় আপোনালোকে যদি কিবা জবৰ কথা আপোনালোকে চিন্তা কৰিছে মই কোৱা কথাটো চাওক যে আপোনালোকক মেচিয়ৰ্ড বুলি কৈছোঁ মই এতিয়া এটা হাতে পৰীক্ষা বহি লিখি চাৰ্টিফিকেট আনক আৰু এটা হাতে আপোনালোকে নিজৰ ভৱিষ্যতটো বনাওক গতিকে এইবাৰ যি ইলেকশ্যন আহি আছে এই ইলেকশ্যনত আপোনালোকে আপোনালোকৰ অঞ্চলত আপোনালোকৰ ভৱিষ্যতটো আপোনালোকে গঢ়িবলৈ মই আপোনালোক অনুৰোধ কৰিছোঁ আৰু মই ভাবোঁ যে আপোনালোকে কথাখিনি হৃদয়ঙ্গম কৰিছে আৰু আপোনালোকে সেইটো কাম কৰিব এতিয়া মোক কওক আপোনালোকে এইবাৰ আপোনালোকৰ ভৱিষ্যত নিজে গঢ়িবনে নাই আপোনালোকে কওক এই এটা ঠিক আছে নামটো ৰাখি লোৱা এই বাকীকেইটাই নাম নকয় হাত চাপৰি মাৰিছেও নেমাৰিছেও এনেকৈও আছে মানে নাই হাত চাপৰি মায়ে গালি পাৰিব আকৌ ঘৰত গৈ কিয় হাত চাপৰি মাৰিলে চাকৰি নহ'লেও নাই চাৰ্টিফিকেট যি হয় হ'ব হয় নাই কাৰণ গালি খাব লাগিব মই আপোনালোকক কংগ্ৰেছ কৰিবলৈ কোৱা নাই আৰু মই ইয়াত কংগ্ৰেছৰ কথাও কোৱা নাই মই আপোনালোকক কৈছোঁ যে আপোনালোকে ক'লৈ গৈ আছে আৰু আপোনালোকক ক'ত গৈ আপোনালোকে এটা জেগাত ৰখি যাবগৈ আৰু কোনোবা ৰখিছে যিকেইজনে কমপ্লিট কৰিলে 4-5টা ইণ্টাৰভিউ দিছে তেওঁলোকে বুজি পাইছে আৰু তেওঁলোকে ঘূৰি আহি এটাই কয় ফাইলটো দলি মাৰি দি টেবুলত লাভ নাই এইবিলাক বেকিং নহ'লে গৈ লাভ নাই নাযাওঁ আৰু বছ এইটোৱে কৈ আছে বেকিংটো লাগিব বেকিংটোৰ কাৰণে এজন আপোনালোকে মন পচন্দ মানুহ আপোনালোকে তৈয়াৰ কৰিব লাগে যিজন মানুহক আপোনালোকে খুব ক্ল'জলি পায় মোৰ ঘৰ চাওক মই সেই নগাঁও ইটাচালিত থাকোঁ বিশালখনৰ লগতেই মোৰ গেটটো মোৰ বিশাল শ্বপিং মলটোৰ লগতেই মোৰ ঘৰটো আপোনালোকে মোক যিকোনো সময়তে লগ পাব পাৰে মই যিকোনো এভেইলেবল মই প্ৰতিটো সময়তে মই মানুহৰ মাজত আহি থাকোঁ বিভিন্ন কথাত আহি থাকোঁ কিন্তু আজি চাওক মই শুনা পোৱা মতেতো স্কলাৰশ্বিপৰ ফৰ্ম চহী কৰিবলৈ গৈতো বহুত ল'ৰা ছোৱালীয়ে ঘূৰি আহিবলগীয়া হৈছে হোৱাই কিয় ঘূৰি আহিবলগীয়া হৈছে কি কাম আছে এম এল এ এজনৰ গুৱাহাটীত কি কাম আছে এম এল এ গুৱাহাটীত কি কাম থাকে মই কালিলৈ আপোনালোকে মোক এম এল এ বনালে মোক গুৱাহাটীত কি কাম আছে মিনিষ্টাৰ বিজেপিৰ হওক কংগ্ৰেছৰ হওক এজিপিৰ হওক মিনিষ্টাৰ গুৱাহাটীত কাম আছে সেইটো হেডকোৱাৰ্টাৰ বুলি কয় তেওঁক তাত ফাইল চাব লাগিব আৰু তেওঁৰ এটা অফিচ আছে যেনেকৈ আমাৰ এটা বেলেগ ধৰি লওক এটা বিভিন্ন ডিপাৰ্টমেণ্টৰ অফিচ আছে যেনেকৈ বিষয়া এজন থাকিব লাগে মিনিষ্টাৰজনো তেনেকৈ নিজৰ অফিচত থাকিব লাগে অসমৰ চাৰিও চাইডৰ পৰা মানুহ আহিব ভিজিটৰ আহিব লগ পাব তেওঁৰ কিছুমান ফাইল থাকে তেওঁ চাইন কৰিব লাগিব গতিকে এজিপিৰ মিনিষ্টাৰে হওক বিজেপি মিনিষ্টাৰে হওক কংগ্ৰেছৰ মিনিষ্টাৰে হওক মিনিষ্টাৰ গুৱাহাটীত থাকিব লাগে কিন্তু এম এল এ গুৱাহাটীত কিয় থাকিব লাগে মোক বুজাই কওক আপোনালোকে কি কাম আছে কিয় আমি মাহটোত 4টা দিন দেওবাৰে আমি নিজে কেইটামান জেগা পইণ্ট কৰি ল'ব নোৱাৰোঁ যে 9-5টালৈকে তাৰ পিছৰ দেওবাৰটোত মই কামপুৰত বহিম তাৰ পিছৰ দেওবাৰটো মই ব্ৰহ্মপুৰত বহিম প্ৰপাৰ ব্ৰহ্মপুৰত তাৰ পিছৰ দেওবাৰটোত মই বৰঘাটত বহিম কিয় কৰিব নোৱাৰে কি অসুবিধা আছে অসুবিধাটো কি আছে মই কওঁ শুনক মানে লগ পালেই আপোনাক দিব লাগিব লগ নাপালে এইটো ঠিকেই আছে আৰু মই ইয়াতেই থাকোঁ লগ পাওঁ গতিকে মই কিবা নহয় কিবা চেটেল এটা কৰিব লাগে মানুহজনে বেয়া পাব মানুহটোৱে বেয়া পাব ল'ৰাটোৱে বেয়া পাব ছোৱালীজনীয়ে বেয়া পাব এতিয়া সেয়া এনেকুৱা মানে কাৰোবাৰ দেউতাক মৰিল বা মাক মৰিল চুলিটো খোৱালে গম পালে নাহিলে কিন্তু পিছত চুলিটো দেখি ক'ৰবাত লগ পাই 3 মাহৰ পিছত ক'লে তোমাৰ কি হ'ল বোলে এনেকুৱা মোৰ দেউতা ঢুকাল ইছৰাম মোক কিয় নক'লা মানে তেওঁক কোৱালে সতী বেউলা নিচিনা বাপেকক ঘূৰাই আনি দিলে হ'লে আমাৰ নেতা হ'ল নেতাবিলাক তেনেকুৱা মই আকৌ তেনেকুৱা নহয় মই কথাটো হ'ল কি পাৰিলে টোপোলাটোলৈ মাতটো দিছোঁ ভাই কি হৈছে কি কথা সুধিছোঁ আজি আপোনাৰ দেখিছে ৰূপজ্যোতি কুৰ্মী টিভিত দেখি থাকে সমষ্টিতে থাকে পদ্ম হাজৰিকা সমষ্টিতে থাকে আমাৰ কি কথা হ'ল এনেকুৱা যে একদম মানে আপোনাৰ ইয়াত থাকিবই নোৱাৰে গতিকে তাতেই থাকে আচলতে এইবিলাক এভইড কৰে এইবিলাক পলিটিক্স